হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ সকলো ভালে কুশলে আছে। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই এতিয়া আছোঁ হ'ব দে এজন নাই যে নাই দৰ্জাখন মাৰি দিওঁ, নহ'লে কুকুৰা সোমাই। তাৰ পৰা কি কৰি আছে চাওঁগে। আৰু বৰ্তমান মই আছোঁ সৌবেটীহঁতৰ ঘৰত। সৌবেটীহঁতৰ ঘৰৰ মানুহ কোনো নাই, চব ফুৰিব গ'ল। তাইক এৰি থৈ গ'ল ঘৰত, সেইকাৰণে দুইজনীয়ে আছোঁ ইয়াতে। তাই কি কৰি আছে চাওঁগে। নাই কোৱা এইখিনি নালাগে দেই দেখাবলৈ। কেলে চাং ক পিঠা বনাইছে, আপোনালোকক দেখুৱাইছোঁ। কেনেকুৱা মস্তি পিঠা বনাই। আপোনালোকৰ ঘৰত যদি বনাবগৈ লাগে মাতি দিব। ইমান ধুনীয়া পিঠা বনাইছে। কি পিঠা এইবোৰ? তোক কেলে নিনিলে আকৌ? কেলে তোৰ ঘৰ ৰখীয়া মানে ছাগলীও চাবলৈ গোটেই কেইঘৰতে। দুটা মাৰি থৈ আহিছিলচোন। তিনি ঘৰ ছাগলী। গৰু কেলে নবোলা? মেলি দিবি নেকি? চাহ পানী তাপানী খাই হৈ গ'ল এতিয়া। তাৰপৰা তাইৰ ভিতৰত কিবা কৰি আছে। চাহপানী তাই মোকহে বনাই দিছিলে আকৌ, তাইয়ে নাই খোৱা। আকৌ নাভাবিব তাইয়ে যে চাহপানী খাইছিলে বুলি। পিঠা বনাইছে হয়, তাইয়ে কৈ দিছে সেইবিলাক। পিঠা বনাই আছিলে তাইয়ে, মানে অকলে অকলে আছেতো। তাৰপৰা মই আহি পালোঁহি। তাৰপৰা চাহপানী বনাব ক'লোঁ। দুইজনী সেই পিঠা তাইয়ে খালে, মই চাহপানী খালোঁ, পিঠাও খালোঁ। তাৰপৰা ঘৰত কোনোৱে নাই যিহেতু, সেইকাৰণে ব্লগটো আৰম্ভ কৰিলোঁ। তাই মাতিছে, কেলে জানো মাতিছে। তাৰপৰা এতিয়া তাইয়ে গৰু লৰাবগৈ। ঘৰত এৰি থৈ গৈ কামত লগাইছে, বাকীবিলাকে সকাম খাই আছে। গোটেই কেইঘৰে তিনি ঘৰ মানে ছাগলী খতম লৰাবলগীয়া হৈছে হেনো। গৰু বাৰু লৰা নাই বুলি কৈছে, লৰাই নাই দিয়া হেনো, মানে বদলাই নাই দিয়া, লৰাই দিয়াতো কওঁ আৰু এনেকৈ। তাৰপৰা তাইয়ে চাহপানী খোৱা কাঁহী বাতি ধুই আছে। তাৰপৰা কি ক'ম আৰু, আপোনালোকে দেখিলেই কি কৰি আছিলোঁ নাই কৰা। তাইয়ে কিন্তু সেই তেতিয়া ভিডিঅ' কৰাটো নাই দেখা হ'লে, মানে গম পোৱা নাই মই যে ভিডিঅ' কৰি আছোঁ বুলি। মনে মনে ভিডিঅ' কৰি আছিলোঁ হ'লে। এইফালে অলপ ওলাই আহিছোঁ। তাইয়ে গৰু বদলাই দিয়েগৈ হেনো। তাৰপৰা মই এনেই আহিছোঁ লগত। অকলে আহিবলৈ বেয়া পাইছে হেনো। মানে অকলে অকলে আৰু ঘৰত তাইয়ে মইহে আছোঁ, বাকীবিলাক নাই কোনো, চব গ'ল কেয়া বাই বাই। সেইটো ৰাস্তাটো হৈছে, তাৰপৰা এইটো নলা, সেইখন ৰিজাৰ্ভখন। এই গছজোপা সেইবোৰতে ডাঙৰে ওলাই থাকেহি। জাল পাতি থৈ দিয়া আছে। জোক চোক নাইতো। এইটো ইমান দ যে, ইমান দ যে।
লাগিয়ে আছে কচু পাতটো ডাঙৰ নাই না বহুত দীঘল আছে এইটো ক'ত থওঁ থওঁগে দুইটা মোবাইল হয় ভাল জেগা বন্ধ কৰি হেল্ল' বন্ধুসকল কেনেকুৱা মাছ লাগিছে মই এইবাৰ ফাৰ্ষ্ট আজি এনেকৈ মানে সৰুৰ পৰা মানে এনেকৈ ওৱাই পোৱা নাই বুলি ক'ব লাগিব হেৰি এনেকৈ চাবলৈ আহি পোৱা নাই মানে আজি আহিছোঁ এই সৰুৰ লগত আহোঁতেই মানে দেখিলোঁ সিহঁতৰ পাতি থৈছিলে এইবোৰ জাল পাতি থৈছিলে বাপেকে পাতি থৈ দিছিলে মানে তাৰপৰা হেৰি বাপেকহেঁতি নাই গ'লগৈ যে সেই তাই গৰুলৰ পৰা আহোঁতে এনেকৈ চালে এখন পূৰা মাছ লাগি আছে এইখনত নহ'ব এতিয়া পলিথিন আনিব গৈছে তাইয়ে দৌৰ মাৰি গৈছে ৰ'ব আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা লাগি আছে আকৌ এই পানীৰ তলত আছে পূৰা দ হৈ আছে এইবোৰ সেইটো এটা আৰু সেইফালে লাগি আছে ওৱাই লওঁ ৰ'ব তাৰপৰা দেখুৱাম হা আপোনালোকক ওৱাই লওঁ তাৰপৰা আপোনালোকক দেখুৱাই যাম সেইফালে যেনে আহি পাইছেহি আহিছে নাই ডাঙৰ এটা আনিছেনে ডাঙৰ এটা আনিছেনে ডাঙৰ আনিছানে পূৰা এইবোৰ মাছ লাগি আছে আজি সৰুতে এটা মাছেই মাছ চা পূৰা বহুত দীঘল এখন আকৌ ক'লৈ দেখুৱাইছোঁ এই মাছকেইটা झूठ बोल रहा है पक्का पक्का हाँ মোবাইলটো পৰিলে ৰ'ব থোৱা হ'লে হেল্ল' 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 এইটো ডাঙৰ পলিথিন এইখিনি মাছ পালে এহেঁতৰহে আমাৰ নহয় পিনি হেৰিয়ত দিমগৈ নহয় এইটো কানু ভাই এইটো পিছে পিছে আহি আছে আমাৰ পিছে পিছে সেইটো কানু ভাই মাছ ধৰি আনিছে
বাদলি চাওঁ ভাইটি বনাই দাই নহয় ভাইটি বনাই দাই পপা বাদলি দাই নহয় এইবোৰ বাঢ়ি আছিলে জাল পাতি তাৰপিছত বাদলি দাই বহুত দেৰি কৰিলে বিছলা কাটি জ্বলাই জ্বলাই আহিছিলে না ভাইটি বনাই দাই পপা একদম পুৰা হেৰি কথা কৈছে এই আহিছে নহয় কমলা কমলা ধুনীয়া হৈছে এতিয়া বাদলি দাই কমলা পপা এটা খাইছে কমলা কমলা কেনেকুৱা মাছ ইহঁতৰ তহঁতৰে আকৌ এইখিনি ধৰিলোঁ কি কথা আপোনালোকে নিশ্চয় দেখিলেই তাৰ পৰা মানে মাছ ধৰি মেলি আনিলোঁ ঘৰত থৈ মেলি এতিয়া মই আহিলোঁ পথাৰলৈ এইফালে পথাৰত আছোঁহি মানে গৰু আহিছে নেকি চাই আছিলোঁহি গৰু চৰু নাই এতিয়া অলপ দেৰি ৰখি দিওঁ আহিবও পাৰে ন পোৱালিবিলাক সেইকাৰণে অলপ দেৰি ইয়াত বহি দিওঁ তাৰ পৰা আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ আৰু বেছি দীঘল নকৰোঁ বেছি দীঘল হ'লেও আপোনালোকেও নেচায় আৰু শেষৰ টাইমত কৈ দিওঁ যে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব একেবাৰে শেষৰ টাইমত এইটো কৈ দিছোঁ যাতে আপোনালোকে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিলে মানে মই মানে ভিডিঅ' দিবলৈ আৰু অকণমান উৎসাহ পাম আৰু সেইকাৰণে আজিলৈ বাই বাই গুড নাইট